লখিমপুৰ কমলাবৰীয়া আঞ্চলিক যুৱ সমাজৰ সৌজন্যত ফুটবল প্ৰতিযোগিতা। লখিমপুৰ জিলা কমলাবৰীয়া আঞ্চলিক যুৱ সমাজৰ সৌজন্যত আৰু বৃহত্তৰ কমলাবৰীয়া ৰাজ্যৰ সহযোগত শনিবাৰৰ পৰা আয়োজন কৰা হয় এখন আমন্ত্ৰণমূলক নৈখন ৰাইজৰ প্ৰতিযোগিতা। লখিমপুৰ জিলাৰ ঢকুৱাখনীয়া ভাৰতীয় হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 8টা দলক আমন্ত্ৰণ জনোৱা হয়। খেলখনিৰ শুভ উদ্বোধন তেখেতসকলক ফিল্ডখন চকুত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে ষ্টেজৰ সন্মুখত এইখিনিতে আপোনাৰ বেৰিকেডৰ ভিতৰৰ পৰা ওলাই দিব। বেৰিকেডৰ ভিতৰত নোসোমাব, ওলাই দিয়ক। মণ্ডলী আজি 2022 বৰ্ষৰ কমলাবৰীয়া আঞ্চলিক যুৱ সমাজে আয়োজন কৰা বৃহত্তৰ ফুটবল টুৰ্ণামেণ্টৰ শুভমূল অনুষ্ঠান। এই অনুষ্ঠানত আজি আমাৰ মাজত অংশগ্ৰহণ কৰিছে অসমৰ তথা অসম চৰকাৰৰ জনসংযোগ তথা জল বিভাগৰ মন্ত্ৰী যুৱ প্ৰজন্মৰ আৰম্ভণিৰ দিনটোত সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আটাইৰে সন্মানৰ বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, আপোনালোকৰ মৰমৰ বিধায়ক সন্মানিত মানৱ ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ এই কমলাবৰীয়া আঞ্চলিক ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ডাঙৰীয়া আৰু মোৰ মৰমৰ আজি এই উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰিবলগীয়া দুটা দলৰ খেলুৱৈসকল তথা বিভিন্ন সাংবাদিক বন্ধুসকল, আজি হঠাতে আমি যদি উপস্থিত হ'লোঁ, হয়তো ভাল লগা পৰিৱেশ আমাৰ সকলোৱে মিলি এই খেলখন অহা এসপ্তাহ বা 10 দিন উপভোগ কৰিব আৰু আমাৰ মাজত এটা ভাল লগা পৰিৱেশ আৰু আমাৰ মাজত ভাতৃত্বৰ বান্ধোনৰ সৃষ্টি কৰিব। আমি ফুটবল এইখিনি সময়ত ফুটবলৰ ৰং চলি আছে, গোটেই পৃথিৱীত ফুটবলৰ ৰং, আৰু আপোনালোকেও ইয়াতে এই অঞ্চলৰ ৰাইজৰ গাত ফুটবলৰ জ্বৰ আনিবলৈকে এই খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক মাতি অনাৰ বাবে মানৱ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এই খেলখন অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই ভাল পদক্ষেপ লৈছে। মই আমাৰ কমলাবৰীয়া আঞ্চলিক এছ'চিয়েশ্যনৰ সভাপতি সৰ্ববৰীয়া ও সম্পাদক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই উদ্বোধনী খেলত অংশগ্ৰহণ কৰিবলগীয়া মৰমৰ খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই খেলখনৰ প্ৰতিযোগিতাখনৰ উত্তৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। সমালোচনা বিচাৰিছোঁ মন্ত্ৰী মহোদয় তথা বিধায়ক ডাঙৰীয়া। মন্ত্ৰী মহোদয়
আমাৰ অঞ্চলৰ আঞ্চলিক সদস্য গিয়াসুদ্দিন আহমেদ ডাঙৰীয়া তেখেতে অঞ্চলত আলোচনা সভাপতি জনাব বিচাৰিছে। সমাজৰ সজনত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনি আজি প্ৰথম দিন। আমাৰ এই প্ৰতিযোগিতাখনি আজি উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে। লগতে উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আৰু ঢকুৱাখানা সমষ্টিৰ মাননীয় বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি নৱদলে ডাঙৰীয়াদেৱে। আজি প্ৰথম দিনটোত চিৰাংগুৱাৰ FC আৰু UFO FC জোনাইৰ মাজত খেল ইতিমধ্যে চলি আছে। অহাকালিলৈ আমাৰ খেল আছে 11 ষ্টাৰ FC বঙাইগাঁও আৰু লখিমপুৰ FCC লখিমপুৰ। গতিকে সকলো ৰাইজক আমি এই অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ জনাইছোঁ, লগতে সহায় সহযোগিতা কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট।